হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল কাশ্যপ প্ৰিন্সিপ ব্লগছ। এতিয়াতো আমি আজি গাঁৱত যাম, আজি নলবাৰী পূজা চাব যাম। আজি নহ'লে গাঁৱৰ পূজা দেখাম, তাৰে পিছত যাম ছয়গাঁও যাম। বহুতো মানে গাঁৱতো এটা কণ্টেণ্ট লৈ যাম, যদি ছাকচেছফুল হয় দেখাম আৰু আপোনালোকক। কাশ্যপ আছে আৰু আমাৰ বেক চাইডে এইটো অভিক। হেল্ল' ইয়াক আজি গাঁৱত লৈ যাম, সেইবিলাক গাঁও দেখাব নাই, সেইকাৰণে ফাৰ্ষ্ট আজি গাঁৱত লৈ যাম তাক। তো চাই থাকিব, স্কিপ নকৰিব। তো এতিয়া আমি বজাৰ কৰিলোঁ, কাপোৰ কিনিলোঁ কিছুমান। কাপোৰটো কিনি কিবা খাব আহিছোঁ, বিৰিয়ানী খাম। বিৰিয়ানী অৰ্ডাৰ দিলোঁ, হোটেলটো চাব। সৰু হোটেল হয় কিন্তু বহুত চালিয়া বনাইছে। পল্টন বজাৰৰ ভিটোৰ ওচৰতে যোনটো গলি আছে, সেইটো গলি এইটো মেনু চাইছে। আলু বিৰিয়ানী 100 টকা। কেনেকুৱা? এইটো চিকেন। আপোনালোকে আহিব খাব। কাপোৰ অকণমান 20 টকা, ফুল এতিয়া 220 টকা। আমি এতিয়া ফুল খাম, মানে আভাস খাই লওঁ আমি। খোৱা লোৱা হৈ গ'ল। এতিয়া আমি যাম ডাইৰেক্ট নলবাৰী। ৰাস্তাত কি কি হয় দেখাই যাম। দুনিয়াৰ মাথাৰ বিষ। ছয়গাঁৱৰ পৰা গুৱাহাটী 4-5 ডাউন কৰিলে আজি ৰাতিপুৱা। মাথাৰ বিষ যিটো হৈ আছে ন, এইফালে কেনেকৈ গাড়ী চলাম নাজানো আৰু তো এতিয়া পল্টন বজাৰ সেইটো। আৰু ইয়াতে নাহিবা বজাৰ কৰিব নাই, পূজা গ'ল, বজাৰ কৰিব লাগে একো নাই। নাই ইয়াতে ৰিয়েলি একো কাপোৰ চাপোৰ নাই, তাতকৈ হেৰি মলবিলাকত যাওক, তাতে পাব চাগে ভাল ডিছকাউণ্টো পাই যাব। তাতে যোৱা সময় নাপালোঁ, সেইকাৰণে যোৱা নহ'ল। আৰু পল্টন বজাৰত এটা দাদাৰ দোকান এটা আছে, তাত বঢ়িয়া কালেকশ্যন আহি আছে, নতুন কিন্তু মানে ফাৰ্ষ্ট কপিৰ হ'ব, কিন্তু বঢ়িয়া কালেকশ্যন আহিব। মই এইটো ভিডিঅ' এটা বনাম। পল্টন বজাৰ নাহিব কিন্তু ছোৱালী মই নাজানো, ল'ৰাটোৰ কৈছোঁ। কিন্তু দাদাৰ উত্তৰ আহিব, এইটো বহুত ভাল মানে বস্তু আনি গৈছে। তো চাই থাকিব। ইফালে একবাৰ গৈছিলোঁ, লখৰা আইডি ওলাইছোঁ, এইফালে মালিগাৰী যাব নোৱাৰে, বহুত যাম। তাতে যাই পৰিলে ঘৰ যাই 10টাত। আমি এইফালে ইয়াৰ কাশ্যপৰ বহুত মূৰৰ বিষ ওলাই আছে। কিহৰ কাৰণে মাথাটো মালিচ কৰি দিয়ক। হা নেতা কিয় হে খাওঁ আমাৰ ডিম্পু দা অভিক আমাৰ কুল বয়। তাৰো ইউটিউব চেনেল এটা আছে, মই ডিছক্ৰিপশ্যন লিংক দি দিম। মিছা কৈছে এনে কৈছে। এইটো আপোনাৰ ISBT হয়। ISBT ৰখি আছে, জাম চলি আছে বৰ্তমান, মানে পুলিচ পইণ্টত। এইফালে এতিয়া আমি জালুকবাৰী পাই গ'লোঁ। এইটো জালুকবাৰী ব্ৰিজটো পাম। আমাৰ গাঁৱতো বহুতে দেখাই নাথাকে। মোৰ ঘৰটো দেখাম না নেদেখাম? এই দুখীয়া মানুহ আৰু কি ভাল, অলপ মানে আৰু ঘৰ এতিয়া নেদেখাওঁ, আমাৰ চেনেলটো গ্ৰ' হ'লে দেখাম। ঠিক আছে, চেনেলটো গ্ৰ' কৰক, দেখাম। জালুকবাৰী ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ এইফালে। আজো নলবাৰী এইফালে। এই জালুকবাৰী ব্ৰিজ পাম এতিয়া। গুৱাহাটীয়ে গৈছিলোঁ। এইটো ব্ৰিজ পাই গ'লোঁ এতিয়া আমি। এইফালে এইটো আমাৰ গণেশ মন্দিৰ হয়। এনে কি জেগা বুলি কয়? হাজো নকয়? হাজো নকয় মানে, তথাপি এইটো গণেশ মন্দিৰ।
আপোনালোকে অলপ সেৱা চেৱা কৰিলওক, কিবা দিন চিন বেয়া হৈছে যদি ভাল হৈ যাব আৰু ইয়াত ক'ব পাহৰি গৈছোঁ, সকলোকে মোৰ ফালৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা থাকিল আৰু কাশ্যপকে জনাব চাগে সকলোলৈ দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল। দেৰিকৈ হ'লে কৈছোঁ আৰু অলপ চাই থাকিব। কি বুলি কয় এই জেগাটো শুৱালকুছি নহয়, শুৱালকুছি চাইডে পৰে এইটো। এতিয়া পূজা ষ্টাৰ্ট হৈ গ'ল, এতিয়া পূজাৰ মানে মণ্ডপ দেখা পাই গৈছোঁ গেট ষ্টাৰ্টিং ফাৰ্ষ্ট লাইট চাইট জ্বলালে আৰু এয়া পাই গ'লোঁ বিজেলি। আমাৰ এই পূজা চলি আছে, এইবিলাক বিজেলি ঘাট বুলি কয় মেইনলি। এতিয়া আমাৰ ওয়েলকাম টু নলবাৰী। য়েছ, আমাৰ ঘৰত যিটো ৰাইট চাইড যিটো ৰাস্তা যে আছে, ৰাইট চাইডৰ ৰাস্তাটো সোমাই যায় বিজেলিৰ পৰা। আহি পালো গাইজ আমি নলবাৰী পূজা দেখুৱাম আপোনালোকক। আৰু এতিয়া আৰু মই নলবাৰী অহা কওঁ নেকি আৰু হে গাইজ আপোনালোকে চাব হৈছে আৰু আমাৰ ভিডিঅ' এনেকৈ কয়নে? চাই দিয়ক দে আৰু ঘৰত দেখাম আৰু গাড়ী। আমি পাই গ'লোঁ আমাৰ গাঁও ফাইনেলি, নলবাৰী। নিজৰ গাঁও আমি নলবাৰী আহি পালো, কালি পূজাবোৰ দেখুৱাম। আজি ৰিলেক্স কৰিম আৰু আগত এতিয়া পূজা দেখাম, নিজৰ গাঁৱৰ পূজা দেখাম, দি কিনে ভিডিঅ' ক্ল'জ কৰিম আজি নাকি। তো অভিক কেনেকুৱা লাগিল আজি জাৰ্ণিটো? ভাল লাগিল, ভাল, ই মাস্কটো খোলাই নাই আজি, বহুত ভাল লাগিল, ৰাস্তা বহুত বঢ়িয়া। এতিয়া আমি নলবাৰী আহি পালো, বাকী পূজাবোৰ কালি দেখুৱাম আপোনাক। বৰভাগ নেকি নাজানো বাৰু নামটো ভালকৈ, নলবাৰী বৰভাগ আমাৰ নলবাৰী বৰভাগ। চ' আজি অহা জাৰ্ণিটো দেখালোঁ আপোনালোকক। কালি গোটেই পূজাবোৰ দেখুৱাবলৈ চেষ্টা কৰিম ইয়াতে, আৰু কিছুমান কথা ভাবি থৈ দিছোঁ, কেৱল যদি ছাকচেছ হয় তেনেহ'লে আমাৰো কাৰণেও ভাল হ'ব। গাঁৱৰ পূজা পাই গ'লোঁ, এইটো এইফালে হোটেল গৈছে। কিমানে তোমালোকৰ ঘৰ? এয়া আমাৰ গাঁও, এইখনে হৈছে আমাৰ পূজা। ইয়াতে নামি কিনে অলপ পূজাটো দেখাই দিওঁ। এইফালে আমাৰ গাঁৱৰ পূজাটো পাই গ'লোঁ এইটো। ইয়াতে আমাৰ মানুহবিলাক বহি আছে, কিছুমান এইটো মানুহ অহাই নাই এতিয়া বাৰু। এইফালে পূজা আহি গ'ল। তো এতিয়া আমি ঘৰত যাওঁ, ঘৰৰ পৰা ফ্ৰেছ নাই মন্দিৰটো লৈছোঁ এতিয়া আমি ঘৰত যাওঁ, ঘৰত ফ্ৰেছ হৈ লওঁ, ফ্ৰেছ হৈ কিনে আহিম একবাৰ এনেই ফুৰিম অলপ। চ' এতিয়া ভিডিঅ'টো আমি ইয়াতে ক্ল'জ কৰোঁ আজি। চ' চাই থাকিব, কালি নতুন নতুন আৰু জেগা দেখাম, গোটেই বৰভাগত যিমানখিনি পূজা হয় গোটেইখিনি দেখাম আপোনালোকক। চ' চাই থাকিব, বাই বাই। হৈছে বাই বাই।